ওলালে আর ইউ হ্যাপি তো এতিয়া হৈছে 9:23 আমি সুপারম্যান আসাম সুপারম্যান তো কেনে লাগিল এখানে যাই ইয়াতে বলে ঠান্ডা ঠান্ডা করে Hello friends, welcome back to my YouTube channel Himangshu vlog. মই আছো নলবাৰী ৰেলৱে ষ্টেচনত আৰু ইয়া চাওক আজি প্ৰথম ঠাণ্ডা পৰিছে ইমান চাৰিওফালে কুঁৱলী তো প্ৰথমতে টিকট কেইটা কাটি লওঁ ৰ'ব তাৰপিছত ক'ত যাই আছোঁ কৈ আছোঁ আপোনালোকক ঠাণ্ডা ইয়া চাওক টিকট কাটি আমি ৰেডি আৰু ইয়া চাওক চাৰিওফালে কুঁৱলী বাপৰে একেবাৰে একো দেখাই নাপায় 7টা আৰু আমাৰ গাড়ী আহি আছে ৰ'ব নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী যাই এখন আমি যাম নলবাৰীৰ পৰা গুৱাহাটী আৰু মোৰ লগত আছে নিকিতা ঠাণ্ডা লাগিছে কেনে ঠাণ্ডা আজি প্ৰথম ঠাণ্ডা চাগে ইমান একদম কুঁৱলী চাৰিওফালে গাড়ী আহিছে 7টা 12 নলবাৰী গাড়ীত আৰু এই চাওক চাৰিওফালে মানুহ এইখন বহুত মানুহ চিট পাওঁ না May I have your attention please? Train number 05801 New Bongaigaon, Guwahati special passenger from New Bongaigaon to Guwahati via Rangia Kamakya is arriving on platform number 1. তো এইখন বেলেগ ট্ৰেইন আহি গ'ল এইখন যাব ডিব্ৰুগড় টু নিউ দিল্লী যায় 199374 তো এইখন লিখি গ'ল কাৰণ আমাৰ খান আহি গৈছে দেখছা নিউ দিল্লীক যোৱা গাড়ী ৰখাই দিছোঁ ইমান পাৱাৰ আমাৰ পেচেঞ্জাৰৰ এইখন গাড়ী আমাৰ ইয়াত ষ্টপেজ নাই কিন্তু আমাৰ খানে ৰখাই দিলে উপায় নাই ভাই দিল্লী যাবি নেকি দিল্লী যাবি যাব লাগিব এখনতে গুচি যাওঁ নেকি আজি এনে আজি যাওঁ টিকেট নাকটো আৰু মোক চাওক পুৰা বান্দা দেখাইছোঁ না এইফালৰ পৰা আহিছে আমাৰ ট্ৰেইন এইফালৰ পৰা কুঁৱলী ফালি আহি গ'ল আমাৰ ট্ৰেইন 7টা 21 7টা 12 আহিব লগা ট্ৰেইন 7টা 21 আহি গ'ল কুঁৱলী ফালি একদম লাইট চাইট জ্বলাই আহিছে একেবাৰে যাত্ৰীবাহী পেচেঞ্জাৰ যাত্ৰীবাহী ৰেল মানস ৰাইনো सीट है कि नहीं চাওক আমি ঘগ্ৰাবাৰ পাৰ হৈলোঁ নলবাৰী পাৰ হৈলোঁ আৰু এতিয়া পাম কেন্দুমনা আৰু ইয়াত চাওক কুঁৱলী কমাই নাই কি ধুনীয়া ধুনীয়া কুঁৱলী ঠাণ্ডা কৰে আজি প্ৰথম ঠাণ্ডা বুলি চাগে ইমান তো পোহৰ মাহ আহিছেতো আজি কি তাৰিখ বা মানস ৰাইনৰ টয়লেট একদম চাফ চিকুণ হৈছে বৰ্তমান মানে আজিকালি চাফা হৈছে আগতে অলপ লেতেৰা আছিল চাফা কৰা নাছিল আজি ঠিকে আছে একদম পাই গ'লোঁ আমি ৰঙিয়া চাওক ৰঙিয়াত মানুহ বহুত কাৰণ এইটো হ'ল জংচন আপোনালোকে যদি ট্ৰেইনত যাই থাকোঁতে কিবা অসুবিধা হয় অসমৰ ভিতৰত 1512 এইটো আছাম ৰেলৱে পুলিচত ফোন কৰি ল'ব পাৰিব 1512 তো এইখন ট্ৰেইনত গ'লে মানে সাধাৰণতে চিট নাপায়েই মানে জাম হৈ থাকে একদম ভৰ্তি থাকে মানুহ আজি খালী চাওক আৰু এটা ডব্বাত থাকে 108টা চিট আৰু আমি পাই গ'লোঁ 10 টকা তো প্ৰায় আধা ঘণ্টামান লেট কৰাৰ পিছত আমাৰ গাড়ী ওলালে আৰু ইউ হেপি আধা ঘণ্টা যি লেট হ'ল হেপি নেকি হেপি তো আমাৰ কাৰেক্ট টাইম আছিল গুৱাহাটীৰ পৰাতো 9টাত আৰু এতিয়া 8:19 হ'লে তো আজি লেট হ'বই তাৰমানে এতিয়া বাজিল 8:45 ওলাইছে মানে সুন্দৰ দৃশ্য একেবাৰে পাই গ'লো আমি সাংসাৰী সাংসাৰী ইয়াত বেছি সময় নৰখে 1 মিনিটমান ৰখিছে আৰু ওলালে আমাৰ গাড়ী
তো এতিয়া বাজে 9:23 9:23 আৰু ইয়াৰ পাই গ'লো আমি কামাখ্যা জংচন ইয়াৰ পিছত পাই যাম গুৱাহাটী নামব নাকি আসামিজ সুপাৰমেন আসাম সুপাৰমেন Sapman ini nih. Makin basar pan mode ultimus. Oh. Assam Superman. Guwahati. So finally pai gelo ami Guwahati. Salai. Halo. Tamul. So ya pai gelo Guwahati station. তো কেনে লাগিল এখনো যাই ভাল লাগিল নকিলা কিন্তু আমি আধা ঘন্টা লেট এখন লব পাৰি না নজিত বুলি লেখা আছে তো এই পাৰি যাও 9:43 এনে 9:15 মানত আহিব লাগে এখন হেৰি 9:43 তো আমি আধা ঘন্টামান লেট চাগে তো আমি গুৱাহাটী ষ্টেচন আহি পালো আৰু এয়া চাওক ৰ'দ ওলাইছে একদম বম ৰ'দ ন তামাম ৰ'দ তো এতিয়া গৰমে লাগিব চাগে আমাৰ